হাই ফ্ৰেণ্ড, কি খবৰ? তো প্ৰথমতে ৰঙালী বিহু শুভকামনা কৰিলোঁ আপোনালোক সকলোকে। ঘৰ পৰিয়াল ভালে কুশলে সুখে থাকক, ৰঙেৰে উপচি পৰক, তাৰে কামনা কৰি আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। খুলি থোৱা ৰিগটো কেনেকুৱা ধৰণৰ সামগ্ৰী থাকে তাকে দেখাম বুলি। আজি অইল ফিল্ডখন অকণমান চাওঁচোন। ৰিগটো ভাঙিলে বাৰু, ভাঙিলে মানে কি আৰু চব টুকুৰা টুকুৰি কৰি খুলি মেলি আজৰি কৰি থৈছে। চাওঁচোন আহক। এইডোখৰ একেবাৰে ওপৰত থাকে, কিন্তু পাইপখিনি সম্পূৰ্ণ চাব ভিডিঅ'টো। গোটেইখন ৰিগটো প্ৰথম এইটো মাথাটো হয়, একদম ওপৰত থাকে। তো চব বস্তু দেখাই দিওঁ, সামগ্ৰী কিমান আছে অইলৰ ৰিগটো, তেল তলৰ পৰা তেল ওলোৱা। তো মইতো নাম নাজানো, সামগ্ৰীখিনি দেখাব পাৰিম অকল। এই ৰিগখিনি কি কিনো থাকে, ৰিগটোৰ ভিতৰত কি কিনো বস্তু লাগে সেইবিলাক চব আজি মই আপোনালোকক ভিডিঅ' কৰি দেখাম। আপোনালোকে সম্পূৰ্ণ চাব ভিডিঅ'টো। নাম নাজানো বাৰু, ৰিগত নকওঁ যে আমি নামবিলাক নাজানো। বস্তুখিনিকে আপোনালোকক দেখাব পাৰিছোঁ। এইডোখৰতে পইণ্টটো বহিছিলে, অইলৰ খাতটো এইডোখৰতে বহিছিলে। আজি প্ৰথম আহিছোঁ, সঁচাকৈ প্ৰথম আহিছোঁ। এতিয়া কাম চলি আছে, কৰি আছে ছাৰ। চাওঁ অকণ হাই দে, আজিনো কি কি কাম চলিছে তাকে চাবলৈ আহিছোঁ। এইটো কি কয় এইটো মালটো ওপৰত থাকে নি? ৰিগটো খুলি খালি থোৱাৰ পাছত, কাম আদায় হোৱাৰ পাছত যেতিয়া খুলি মেলি থৈ দিয়ে, তাৰ পাছত বস্তুখিনি সম্পূৰ্ণ আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো খালি নোচোৱাকৈ নাথাকিব। এতিয়াও কাম আদায় হোৱা নাই, কাম কৰিয়ে আছে, খুলি খালিয়ে আছে। এতিয়াও বহুত কাম থাকে ন, কাম বন কৰিয়ে আছে। এতিয়া কাম আদায় হোৱা নাই, মালটো খুলিয়ে আছে, বস্তুখিনি ধুনীয়া কৰি আছে।
মেইন পইণ্টটো এইটো চব ইয়াৰ পৰা তো অইল ফিল্ডখন কেনেকুৱানো কি সামগ্ৰী আছে, খালি নামখিনি মই নাজানো বাৰু। সামগ্ৰীখিনি আপোনালোকক দেখালোঁ আৰু মেইন পইণ্টটো যোনখিনি তেল উলিয়ালে তেলৰ পইণ্টটো যে সেইটো দেখালোঁ আৰু গোটেইখিনি সামগ্ৰীখিনি আপোনালোকে দেখিলেই। তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। তো থেংক ইউ, বাই বাই।